নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। কাইলৈ যিহেতু বিহু, আজি উৰুকা, আৰু উৰুকাৰ দিনা আমি আজি খানা আয়োজন কৰিছোঁ। আৰু খানা আয়োজন কৰিছোঁ আমাৰ খুৰীহঁতৰ ঘৰত। এয়া প্ৰথমে ষ্টাৰ্টিং কৰিছে চাহৰ পৰা। লাল চাহ বনাই আছে ভণ্টিয়ে। তাৰপিছত আৰু খানাৰ পিছতে চবেই যা যোগাৰ কৰি আছে। বলকচোন চাওঁ কি যোগাৰ কৰি আছে আমাৰ। কৰি আছে খুৰী? এই মই মটৰ গুচাই আছো সালাড বনাবলৈ। সালাড বনাবৰ কাৰণে। আৰু ভণ্টি তুমি সালাডৰ কাৰণে। হয় নেকি? বাকী খাচী মাংস অনা হৈছে। আৰু কি আইটেম হয় মই আপোনালোকক জনাই আছোঁ। খুৰী কিবা এটা কওক। মই খাই আছো, এইবোৰ চাই আছো। যিহেতু উৰুকাৰ ৰাতি সকলোৰে মিলি এসাঁজ খাব লাগে। গ'ল খুৰা, আজি কি আইটেম বনাব? কি আইটেম বনাব? মাংস আৰু তাৰপিছত দালি, হয়, আৰু কোমোৰা, গাহৰি। বা আজি মানে আমাক খোৱাতহে জোৰাও। খোৱাত ধুনীয়া টেষ্টি মাংস বনায়। তাৰ লগত এইপিনে আমাৰ খুৰী বহি আছে। এই আজি ভোগালী বিহু, তাৰমানে আমি মিলিজুলি আমাৰ পৰিয়ালটোৱে এসাঁজ খাওঁ বুলি ভাবিছোঁ। গোটেইখিনি গোট খাই পেলাই ইয়াতে বহি এই ৰন্ধা বঢ়া কাম প্ৰায় মানে আৰম্ভ কৰিছে আৰু। এয়া পনীৰৰ কাৰণে সাজু কৰা হৈছে। কিন্তু মাংস নোখোৱা মানুহ আছে। মোৰ হাজবেণ্ডে মাংস নাখায়, গতিকে তেওঁৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাবলগীয়া হয়। ভণ্টিকে দায়িত্বটো দিছোঁ আৰু পনীৰ বনোৱা। এই আমাৰ গাহৰি পোৰা হৈ আছে। গাহৰি এতিয়া ধুনীয়াকৈ আমি খাম। ধুনীয়াকৈ পুৰি লৈছোঁ। পুৰি কৰি ধুনীয়াকৈ খাম। এইপিনে খাচী মাংস হৈ আছে। খাচী মাংস হৈছে মানে হ'ল খাচী মাংস। চাওক ধুনীয়া হৈছে, টেষ্ট হৈছে খাবলৈ। আৰু এইপিনে দালিও হৈ গ'ল অলৰেডি। চব হৈ গ'ল বস্তু। আৰু মানে বেঙেনা পিটিকা হৈ আছে। কি দিবা ইয়াত? হ'ব প্লাছ পিঁয়াজ কাটি আছে আৰু ধনিয়া দিয়া হ'ব, প্লাছ চাট মছলা অলপ আৰু ক'লা নিমখ, আৰু খাবা আৰু। খাবলৈ লৈছোঁ। এয়া খাই সমাপ্ত কৰিম আৰু। ভেজিটেৰিয়ান মানুহ যে এয়া আপোনাৰ পনীৰ বনাই আছে, পাপৰ, চালাড, দালি।